মোক জ্বলাই দিয়ক, সি মোক ইউজ কৰিছে। সম্পৰ্কত বিশ্বাস নে স্বাৰ্থ? ভাইৰেল ভিডিঅ'ই উত্থাপন কৰিছে বহু প্ৰশ্ন। যুৱ সমাজৰ নৈতিকতাৰ স্খলন কিয়? ৰাজপথৰ দাঁতিত চিঞৰি চিঞৰি কান্দি যুৱতীৰ অভিযোগ। ভাইৰেল ভিডিঅ'ই উত্থাপন কৰিছে বহু প্ৰশ্ন। যুৱ সমাজৰ নৈতিকতাৰ স্খলন কিয়? সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই সম্প্ৰতি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে ৰাজপথৰ দাঁতিত এগৰাকী যুৱতীক কান্দি থকা অৱস্থাত। যুৱতীগৰাকীয়ে অত্যন্ত আৱেগিকভাৱে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। মোক জ্বলাই দিয়ক, সি মোক ইউজ কৰিছে। এই দৃশ্য কেৱল সামাজিক মাধ্যমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নাই, বৰং আজিৰ যুৱ সমাজৰ মাজত সম্পৰ্ক, বিশ্বাস, দায়বদ্ধতা আৰু নৈতিকতাৰ মূল্যবোধক লৈও এক গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। এগৰাকী যুৱতীৰ এনে অসহায় অৱস্থাৰ আঁৰত প্ৰকৃত ঘটনা কি? যুৱতীগৰাকীয়ে কিয় এই পৰিস্থিতিৰ সন্মুখীন হ'ল? আৰু ভিডিঅ'টোত উত্থাপিত অভিযোগৰ সত্যতা কিমান? সেই বিষয়ে অৱশ্যে নিৰ্ভৰযোগ্যভাৱে নিশ্চিত তথ্য এতিয়াও স্পষ্ট নহয়। কিন্তু ভিডিঅ'টোৱে এটা কথা পুনৰ ভাবিবলৈ বাধ্য কৰোৱাইছে, সম্পৰ্ক কেৱল ব্যৱহাৰ আৰু স্বাৰ্থৰ বিষয় হৈ পৰিছে নেকি? কোনোবাই বিশ্বাস ভঙাৰ ফলত এগৰাকী ব্যক্তি, সেয়া যুৱতীয়ে হওক বা যুৱক, কিমান গভীৰ মানসিক যন্ত্ৰণাৰ বলি হ'ব পাৰে? এই ভিডিঅ'টো যেন তাৰেই প্ৰমাণ।